নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ আছামিজ গ্লোবেল ইনফো নামৰ মোৰ ইউটিউব চেনেলটোলৈ। মই আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান জেনেৰেল নলেজৰ প্ৰশ্ন আৰু তাৰ উত্তৰ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। গতিকে বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰে আজি প্ৰথমটো প্ৰশ্ন হৈছে, ধ্ৰুৱতৰাৰ বৈজ্ঞানিক নাম কি? ধ্ৰুৱতৰাৰ বৈজ্ঞানিক নাম হৈছে আলফা আৰ্চি মাইনৰিছ। বৈজ্ঞানিক নামটো কি? আলফা আৰ্চি মাইনৰিছ। ঠিক আছে। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হৈছে বৃহস্পতি। আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? বৃহস্পতি। ঠিক আছে। ৰাডাৰ সম্পূৰ্ণ ৰূপটো কি বা ৰাডাৰ ফুল ফৰ্ম কি? ৰাডাৰ ফুল ফৰ্ম হৈছে ৰেডিঅ' ডিটেকশ্যন এণ্ড ৰেঞ্জিং। ফুল ফৰ্মটো কি? ৰেডিঅ' ডিটেকশ্যন এণ্ড ৰেঞ্জিং। ঠিক আছে। সূৰ্য এটা কি? সূৰ্য এটা হৈছে নক্ষত্ৰ। সূৰ্য এটা কি হয়? এটা নক্ষত্ৰ হয়। বৰ্তমান ভাৰতৰ ৰাজ্যপাল কোন? বৰ্তমান ভাৰতৰ ৰাজ্যপাল হৈছে শক্তিকান্ত দাস। কি নাম? শক্তিকান্ত দাস। অসমত এনৰেগা বৰ্তমান MGNৰেগা আঁচনি ৰূপায়ণৰ কাম কেতিয়া আৰম্ভ হৈছিল? যে অসমত এনৰেগা বা MGNৰেগা আঁচনি ৰূপায়ণৰ কাম 2006 হৈছিল। কেতিয়া হৈছিল? 2006। আৰু MGNৰেগাৰ ফুল ফৰ্ম হৈছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট। কি? মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট। বেদ কেইখন? বেদ হৈছে 4খন। তাৰে 1 নম্বৰ হৈছে ঋগ্বেদ, 2nd হৈছে যজুৰ্বেদ, 3 নম্বৰ হৈছে সামবেদ আৰু 4 নম্বৰটো হৈছে অথৰ্ববেদ। বেদ কেইখন? 4খন। কি কি? ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। আৰু বেদ হৈছে ভাৰতীয় সংস্কৃতিৰ মূল ধাৰা। অসম আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধান কোন? অসম আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধানজন হৈছে ভাস্কৰজ্যোতি মহন্ত। কোন? ভাস্কৰজ্যোতি মহন্ত। ঠিক আছে। সঞ্চালক প্ৰধানক ইংৰাজীত শ্বৰ্ট ফৰ্মত DGP বুলি কয়। আৰু DGPৰ ফুল ফৰ্ম হৈছে ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ। কি বুলি কয়? ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ। আজি ভিডিঅ'টো ইমানে। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মই আপলোড কৰা ভিডিঅ'বোৰ যদি পোনপ্ৰথমে চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।